হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালেই আছে। আজি ৰ'দত বহি বহি মই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু আজিৰ ভিডিঅ'ৰ টপিকটো হ'ল আমি আমাৰ জীৱনটো সুখী কৰি ৰখাৰ 6টা কাৰণ। চ' ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। ফাৰ্ষ্ট থিংটো হ'ল আমি আমাক নিজকে সুখী কৰি ৰখা, মানে আমাৰ নিজকে ইম্পৰ্টেঞ্চ দিয়া। আপুনি জানে, আমি যদি নিজকে ফাৰ্ষ্ট ইম্পৰ্টেঞ্চ নিদিওঁ, বেলেগে কেতিয়াও নিদিয়ে। গতিকে আপুনি নিজকে বহুত ইম্পৰ্টেঞ্চ দিয়ক। ইম্পৰ্টেঞ্চ দিলেহে, আমি নিজকে ইম্পৰ্টেঞ্চ দিলেহে আপুনি আমাৰ জীৱনত যি আমি কৰিব বিচাৰোঁ, আমাক যি ছাকচেছ লাগে, আমি অতি সোনকালে আমি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ম। ছেকেণ্ড হ'ল পইচাক আপুনি কিমান মূল্য দিয়ে। কাৰণ আপুনি জানেই, বৰ্তমান দিনত যিসকল মানুহে, কিছুমানেতো বহুত লাখ ইনকাম কৰে, আপোনালোকে জানেই। যিসকলে পইচাক মূল্য নিদিয়ে বা ভেলু নাৰাখে, তেওঁলোকে জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰে। গতিকে আপোনাৰ ইনকাম যিমানেই নহওক, আপুনি এটকা পাৰে, 2 টকা পাৰে, 100 টকা পাৰে ছেভিংছ কৰক। যদি আগত কৰা নাই, চাব আপোনাৰ জীৱনটো বহুত ভাল হৈছে। থাৰ্ড হ'ল আপুনি ৰেগুলাৰ এক্সাৰচাইজ কৰক। আপুনি জানেই, বৰ্তমান দিনত আমাৰ শৰীৰটো বেমাৰে এৰা নিদিয়ে, নহয়নে বাৰু? গতিকে এক্সাৰচাইজ কৰক। এক্সাৰচাইজ কৰিলে আপোনাৰ হেল্থটো ভাল হৈ থাকিব, তেতিয়া আপুনি নতুন কাম কৰিবলৈ উৎসাহ পাব। আৰু ফ'ৰ্থ হ'ল আপুনি কাৰো ওপৰত বৰ্তমান দিনত নিৰ্ভৰ নকৰিব। কাৰণ আপুনি বৰ্তমান দিনত যিমান বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব, সিমানে আপোনাক তল পেলাবলৈ চাব। আৰু ফিফ্থ হ'ল নিজকে সদায় নিজৰ যিবিলাক গুৰুত্বপূৰ্ণ, ধৰক আপুনি এইটো কৰিম বুলি ভাবিছে, আপোনাৰ যিটো গ'ল থাকে ধৰক আপোনাৰ জীৱনৰ, সেইটো আপুনি বেলেগৰ আগত কৈ নুফুৰিব। আপুনি মনে মনে কাম কৰি যাওক, দেখিব আপোনাৰ সফলতাই আপোনাৰ ওচৰত চাপি আহিছে। আৰু ছিক্সথ হ'ল আপুনি, এইটো একচুৱেলি বহুত স্পেচিয়েল হয় আপুনি আমাৰ এইটো একদম আমাৰ জীৱনৰ পৰা এৰাই চলিব লাগে। আমি সকলোৱে আপোনাৰ জীৱনৰ পৰা ষ্ট্ৰেছ, ডিপ্ৰেশ্যন যিবিলাক আছে, আপুনি এৰাই দিয়ক, সম্পূৰ্ণভাৱে এৰি দিয়ক। কাৰণ সেইবিলাক যিমান দিনলৈকে থাকিব, আপুনি নতুন কাম কৰিবলৈ বা আপোনাৰ মনটো ভাল লাগি কেতিয়াও নাথাকে, সেইবিলাক যদি থাকে লগত। আৰু সেইবিলাক ষ্ট্ৰেছ, ডিপ্ৰেশ্যন আমি এৰাই থাকিবলৈ আপুনি সৰু কামো কৰিব পাৰে। কেতিয়াবা ধৰক ফুল যোনে ৰুই ভাল পায়, ফুল ৰুৱক। আজিকালি উপন্যাস, গল্প যি হ'লেও আপুনি কিবা পঢ়িব পাৰে, বা আপোনাৰ যি ভাল লাগে, আপুনি গান গাই ভাল পায়, গান গাওক, পঢ়ি ভাল পায় পঢ়ক, নাচি ভাল পায় নাচক। চাব আপোনাৰ দিনটো বা গোটেই জীৱনটো যিমানখিনি পাৰে আপুনি নিজৰ কাৰণে আপুনি যিমানখিনি পাৰে আপোনাৰ জীৱনটো সুচল কৰি নিবলৈ আপুনি পৰিপূৰ্ণ হৈছে আৰু জীৱনটো সুচল কৰিবলৈ আগবাঢ়ি গৈছে। গতিকে ভিডিঅ'টো আজিলৈকে ইমানেই আছিল। ভিডিঅ'টো আপোনালোকে যদি ভাল পায়, আপুনি যদি ফেচবুকত চাই আছে, মোৰ পেজটো ফ'ল' কৰি দিব, লাইক কৰি দিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু যদি ইউটিউবত চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।